আজি মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এয়া দুপৰীয়া সময় হৈছে, মোৰ হাজবেণ্ড ভাত পানী খাই এতিয়া ডিউটিলৈ যাবলৈ ওলাইছে, ইভিনিং শ্বিফ্ট আছে, সেইবাবে আৰু মই খুৱাই বোৱাই পটাপট ল'লোঁ। আৰু আজি আমাৰ ঘৰলৈ আলহী আহিব, মোৰ বৌ আহিব। আৰু আজি মই মেখেলা চাদৰ পিন্ধি আছোঁ, মানে এইকেইদিন মই সদায় মেখেলা চাদৰে পিন্ধি আছোঁ দেই, কাৰণ কেলৈ মেখেলা চাদৰ এইকেইদিন পিন্ধি ইমানেই ভাল লাগিছে, মানে বহুত গৰম পৰিছে যে, সেইবাবে মেখেলা চাদৰ পিন্ধিলে বহুত আৰাম লাগে। চুইজাৰ মেক্সি এইবিলাক পিন্ধিলে বহুত গৰম উঠে, সেইবাবে এয়া মোৰ আলহী আহি পাই গ'লহি, মোৰ বৌ আহিছে, লগৰ বান্ধৱী এনেদৰে। আৰু এয়া মই পটাপট চাহ দিলোঁ তেখেতলোকক। এয়া চাহ তাহ খাই মেলি এয়া খাই আছে কথা পাতি পাতি। এয়া মোৰ লগৰ বান্ধৱীৰ লগত দুজনী বেটি আহিছে, আৰু এয়া চাহ তাহ খাই উঠিলে আৰু মই পটাপট ভাত বনাই ল'লোঁ তেখেতলোকে বহি কথা পাতি থাকোঁতে। আৰু এয়া ভাতো হৈ গ'ল। এতিয়া মোৰ বেটীক ইহঁতক গোটেইকেইজনীকে দি লৈছোঁ ভাত। এয়া মই বনাইছোঁ পকৰি বনাইছোঁ, ৰঙালাও পাত আৰু বেচন দি, মাটি দাইল, চাটনি, আৰু এয়া মুৰ্গী মাংস আৰু তিল দি পেলাই বনাইছোঁ, আৰু আলু ফ্ৰাই বনাইছোঁ, আৰু চিকেন পকৰা বনাইছোঁ, আৰু লগত পোলাও বনাইছোঁ। এয়া আচাৰ, এনেদৰে আৰু আজি দুপৰীয়া সাজটো এনেদৰে আলহীক খুৱাইছোঁ দেই। আৰু ভাল লাগিলে, বহুত দিনৰ মূৰত বৌ আহিলে আমাৰ ঘৰলৈ। বহুত দিনৰ পৰা আহিম আহিম কৈ আছিলে, আহিবও পৰা নাছিলে, বহুত ৰ'দো পৰিছিলে, কিন্তু আজি মই মাতি দিলোঁ আমাৰ ঘৰলৈ। আৰু এতিয়া 5টা চাৰে 5টা বাজিছে, কৈছে যে যাওঁগৈ, মই কৈছোঁ ঠিক আছে। তাৰপৰা এতিয়া পঠিয়াবলৈ লৈছোঁ, আৰু এয়া যাবলৈ ওলাইছে। আৰু এনেদৰে আমি হাঁহিলোঁ ধেমালি কৰিলোঁ, ভিডিঅ' বনালোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে মোক লাইক এটা দিব। আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ।